18 নৱেম্বৰৰ পৰা সমগ্ৰ অসমতে আৰক্ষীৰ মাৰ্চ পাছৰে আৰম্ভ হৈছে লাচিত দিৱসৰ কাৰ্যসূচী 25 নৱেম্বৰলৈ চলিবলগীয়া মহাবীৰ লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি দেওবাৰে কাৰ্বি আংলং জিলাত এক ব্যতিক্ৰমী আৰু মহৎ কাৰ্যসূচী ৰূপায়ণ কৰা হয় এসময়ত জাতিৰ বাবে হাতত অস্ত্ৰ লৈ অৰণ্যত থকা কাৰ্বি আংলঙৰ সকলো বিদ্ৰোহী সংগঠনৰ নেতা কেডাৰ এতিয়া মূল খুঁটিত বিলীন হৈ গ'ল এসময়ত আদৰ্শৰ স্বাৰ্থত তেজেৰে ফাকু খেলা সেইসকল প্ৰাক্তন বিদ্ৰোহী ওলাই আহিছে বীৰ লাচিতৰ প্ৰতি সন্মান জনাই ব্লাড বেংকত ৰক্তদান কৰিবলৈ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই 256 গৰাকী প্ৰাক্তন বিদ্ৰোহীয়ে উপায়ুক্ত মধুমিতা ভাগৱতীৰ উপস্থিতিত তেওঁলোকে ৰক্তদান কৰে মই ভাবো নিজৰ লগতে আনৰো স্বাস্থ্যৰ কাৰণে চিন্তা কৰিব লাগে প্ৰথম কথাটো হৈছে ৰক্তদান যে জীৱনদান এইটো কথাটো আমি সবেই বুজি পাওঁ আৰু আনজনে বুজি পোৱাটো ভাল কথা কিছুমানে ভয় খায় ৰক্তদান কৰিবলৈ স্বাস্থ্যৰ প্ৰতি কিবা এটা আহিব নেকি এনেকৈ ভাবে কিন্তু একো নাহে আগতে আমি কৰি আছোঁ বা এতিয়াও আমি কৰিছোঁ আৰু মই ৰিকুৱেষ্ট কৰোঁ আমাৰ সতীৰ্থসকলক যিকোনো দল সংগঠনৰ সকলোৱে ওলাই আহিব লাগে ৰক্তদান কৰিব লাগে নিজৰ লগতে আনৰ জীৱন বচাবলৈ চেষ্টা কৰিব লাগে আমি এক্স এনডিএবিৰ মোৰ নামটো মুক্তি বৰা আজি আমাৰ যিটো নেকি আজি নেশ্যনেল ডে লাচিত দিৱস সেই দিনৰ উপলক্ষে আজি আমি সকলোৱে আগবাঢ়ি আছোঁ মোৰ লগত সকলো বন্ধুসকল আহিছে সকলোৱে দিব এনেইতো মই এইটো পিডিচিকে সংগঠনৰ পৰা আহিছোঁ আমাৰ 14জন আছে লিষ্ট 14জন দিয়া হৈছে আৰু 14জন আহি পাইছে আৰু বাকীবিলাক আহি আছে এনেই আমি ইয়াতে 6টা সংগঠন আছে আৰু এইটো এনডিএবি ডিএনএলএ আৰু এইটো কুকি সংগঠনৰ 3টামান আছে নেকি 10-11টা সংগঠন আমি প্ৰায় 250মান জমা হৈছে বুলি কৈছে 250জন কেডাৰ জমা হৈছে এনেই 300-400ৰ ভিতৰত হ'ব আমাৰ আজি ডনেশ্যন দিয়া এনেকুৱা আহিব এইটো যোৱা 9 তাৰিখে আমাৰ মিটিং হৈছিলে আমাৰ এইটো ডিচি বাইদেউ আৰু এছপি ছাৰৰ লগত আমাৰ মিটিং হৈছিলে তাতে আমি সিদ্ধান্ত লৈছোঁ যে লাচিত বৰফুকনৰ 400 সংখ্যক জন্ম জয়ন্তীৰ দিনত আমি এটা ব্লাড ডনেশ্যন দিম সেইমতে আমি আহিছোঁ আৰু আমি ভাবিছোঁ ব্লাড ডনেশ্যন দিয়াটো ভাল কাম সেইকাৰণে সকলো কেডাৰ্ছবিলাকক লগত লৈ পেলাই আমি ব্লাড ডনেশ্যন দিবলৈ আহিছোঁ থেংক ইউ মহাবীৰ লাচিতৰ 400 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে অসম চৰকাৰে যি এলানি কাৰ্যসূচী ঘোষণা কৰিছে তাৰে অংশস্বৰূপে আজি ৰক্তদান শিবিৰ আয়োজন কৰিবৰ কাৰণে আমাক নিৰ্দেশনা জাৰি কৰিছিলে আৰু আমি সেই নিৰ্দেশনা মৰ্মে আমি আমাৰ ইয়াত বিদ্ৰোহী সংগঠনসকলক আমি আহ্বান জনাইছিলোঁ যিসকল মূল খুঁটিলে ঘূৰি আহিছে তেখেতসকলে বৰ্তমান তেখেতসকল আমাৰ লগত তেওঁলোকক আছে তেখেতসকলক আমি আহ্বান জনাইছিলোঁ তেখেতসকলে আগ্ৰহ প্ৰদৰ্শন কৰাৰ কাৰণে আমি আজি তেখেতসকলক আহ্বান জনাই তেখেতসকলক নিমন্ত্ৰণ কৰি আনি আমি আজি এই ৰক্তদান শিবিৰ আমি আয়োজন কৰিছোঁ ইয়াতে আমাৰ 11টা বিদ্ৰোহী সংগঠনৰ ইতিমধ্যে তেওঁলোকে অস্ত্ৰ সম্বৰণ কৰা সদস্য ইয়াত আহি উপস্থিত হৈছে তেখেতলোকৰ নেতা সমন্বিতে আৰু সেইবিলাক হ'ল ডিএনএলএ কেএনএলএ ইউপিএলএ কেএনএলএফ কেপিএলটি ভি কেপিএলটি আৰএল পিডিচিকে এনডিএফবি কেপিএলটি এম ইউপিআৰএফ এই সংগঠনৰ গোটেই সদস্য প্ৰায়বিলাক সদস্যই আজি আহিছে ইয়াত প্ৰায় 251জন সদস্য আহিছে আৰু ৰক্তদান শিবিৰত তেখেতলোকে ইয়াত যোগদান কৰি আজি তেওঁলোকে এইটো প্ৰতিপন্ন কৰিছে যে তেওঁলোকো মূল খুঁটিলে ঘূৰি আহিছে আৰু তেওঁলোক আমাৰ ৰাষ্ট্ৰ নিৰ্মাণত তেওঁলোক জড়িত হৈ আছে ধন্যবাদ আমি চৰকাৰৰ নিৰ্দেশত এইবাৰ 400 বছৰীয়া লাচিত জয়ন্তী 18 তাৰিখৰ পৰা 25 তাৰিখলৈকে উদযাপন কৰা হৈছে ইয়াৰে 18 তাৰিখে আমাৰ হৈ গ'ল মাৰ্চ পাষ্ট ডিষ্ট্ৰিক্ট পুলিচে ধুনীয়া মাৰ্চ পাষ্ট প্ৰদৰ্শন কৰিলে তাৰপিছত যোৱাকালি প্ৰত্যেক স্কুল আৰু কলেজত এছে ৰাইটিং কম্পিটিশ্যন হ'ল আৰু আপলোড হৈ আছে আমাৰ সেই এছেখিনি এতিয়া আপলোড হৈ আছে তাৰ উপৰি আজি আমাৰ ছ'চিয়েল ছাৰ্ভিচৰ দিন আছিলে আৰু ছ'চিয়েল ছাৰ্ভিচত মুখ্যতঃ আছিলে ব্লাড ডনেশ্যন কেম্প ট্ৰি প্লাণ্টেশ্যন তাৰপিছত স্বচ্ছতা অভিযান আৰু ইত্যাদি আমাৰ আছে আৰু তাৰে সেই কাৰ্যসূচী আজি প্ৰথম কাৰ্যসূচী হৈছে ব্লাড ডনেশ্যন কেম্প আৰু মই আৰু আমাৰ এছ পি ডাঙৰীয়া এটা সময়ত ভাবিছিলোঁ যে এখেতসকলকো
আমি অল 11 সাৰেণ্ডাৰ্ড গ্ৰুপছৰ তেখেতসকলকো আমি কিবা এটা কামত যদি আমি নিয়োগ কৰাব পাৰোঁ লাচিত দিৱসৰ চেলিব্ৰেশ্যনত তেখেতসকলক আমি আমাৰ লগত থাকিবলৈ আমি আহ্বান জনাইছিলোঁ আৰু সেই মৰ্মে আজি তেওঁলোকে 250জন কেডাৰ আজি আমাৰ ইয়াত আহি আছে তেওঁলোক উপস্থিত হৈছেহি ডিফু মেডিকেল কলেজত আজি ব্লাড ডোনেশ্যন কেম্প হৈছে সেইকাৰণে মই আমাৰ ডিষ্ট্ৰিক্ট পুলিচ আৰু ডিফু মেডিকেল কলেজ আৰু সকলো সংগঠনকে মই ধন্যবাদ জনাইছোঁ নিউজ ডেস্ক ৰিপৰ্ট খবৰ 24/7